মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণী অধ্যায় 1ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সংমিশ্ৰণ। খুব সুন্দৰভাৱে আলোচনা কৰিম। প্ৰত্যেকটো কাৰ্যকলাপে খুব সুন্দৰভাৱে নোট দি যাম। তোমালোকে পৰীক্ষাত সকলো প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। যিখিনি MCQ আহে আৰু যিখিনি ডেছক্ৰিপটিভ আহে সকলো প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। মই কোৱা ধৰণে তোমালোকে বহীত লিখি যাবা আৰু সেই বস্তুটো যদি তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰি দিয়া তেতিয়াহ'লে তোমালোকে চাবা পৰীক্ষাত অহা প্ৰত্যেকটো কুৱেশ্যনে কৰিব পাৰিবা। যিসকলে নতুনকৈ চেনেলটো চাবলৈ আৰম্ভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ, লগতে তোমালোকৰ যাতে ভিডিঅ'টো বনোৱাৰ লগে লগে তোমালোকৰ কাষত পাই দিওঁ। ঠিক আছে, এতিয়া আমি লেচনৰ মাজলৈ সোমাই যাওঁ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিৰ প্ৰথম পেজটোতে দিয়া আছে তোমালোকক বিভিন্ন ধৰণৰ পৰিঘটনাৰ বিষয়ে। সেই পৰিঘটনাসমূহ আমি লেচনটোৰ শেষত ডিছকাছ কৰিম। প্ৰথমতে আমি জানি ল'ব লাগিব ৰাসায়নিক বিক্ৰিয়া মানে কি। ৰাসায়নিক বিক্ৰিয়া মানে কি? ৰাসায়নিক বিক্ৰিয়া মানে হৈছে যেতিয়া কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব, সিয়ে হৈছে ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া হ'বলৈ হ'লে কি হ'ব লাগিব? এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব। তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাকত দেখা গৈছে যে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তনৰ ওপৰত এটা কুৱেশ্যন আহে। গতিকে তোমালোকে ৰাসায়নিক পৰিৱৰ্তনৰ ওপৰতে মূলতঃ কুৱেশ্যন অহা দেখা গৈছে। গতিকে ৰাসায়নিক পৰিৱৰ্তন হ'বলৈ হ'লে তোমালোকে এটা কথা মনত ৰাখিব লাগিব, ৰাসায়নিক পৰিৱৰ্তনত এটা নতুন পদাৰ্থৰ সৃষ্টি হয়। ঠিক আছে, এতিয়া আমি ঠিক তেনেদৰে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে বা ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি যদি লিখিবলৈ যাওঁ কেনেকে লিখিম চোৱা। যেতিয়া কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক নতুন পদাৰ্থৰ সৃষ্টি হয় তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কোৱা হয়। নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব, নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব, তেতিয়া তাক আমি কি ক'ম? ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কওঁ। পৰিঘটনাসমূহ মন কৰিলে গম পাবা। চাপ'জ এটা আমি যদি দৈনন্দিন ঘটি থকা এটা এক্সাম্পল আমি লৈ লওঁ। চাপ'জ তোমালোকৰ মায়ে ভাত বনাইছে, ভাজি বনাইছে, তাৰপিছত ৰাসায়নিক এটা পৰিৱৰ্তন ঘটিছেনে? কিয়? ভাত বনাওঁতে আমি চাউলৰ পৰা ভাত বনাইছো, তাত পানী দিছো, পানী দি গৰম কৰিছো, হয়নে নহয়? কিছু সময় গৰম কৰাৰ পিছত আমি সেই প্ৰক্ৰিয়াৰ মাজেদি কৰিবলৈ ভাত হৈছে। গতিকে ভাতৰ পৰা আমি চাউলটো পাব নোৱাৰো, তাত ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। আমি এতিয়া কথা কৈ আছো, হয় নহয়? কথা কওঁতে আমি উশাহ লৈ আছো নে নাই? উশাহ লৈছো কি? উশাহত আমি অক্সিজেন গেছ লৈছো আৰু এই যিটো কি কাৰ্বন ডাই অক্সাইড গেছ। গতিকে অক্সিজেনৰ পৰা কাৰ্বন ডাই অক্সাইড গেছলৈ চেঞ্জ হৈছে। গতিকে এই প্ৰক্ৰিয়াটো কি হৈছে? ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। গতিকে সেই কথাবিলাক তোমালোকে মন কৰিলে পৰীক্ষাত অহা প্ৰশ্নটো কৰিব পাৰিবা। ৰাসায়নিক পৰিৱৰ্তন মানে কি? ৰাসায়নিক পৰিৱৰ্তন হৈছে কোনো পদাৰ্থৰ কি হ'ব লাগিব? ৰাসায়নিকভাৱে পৰিৱৰ্তন হ'ব লাগিব। ঠিক আছে নে? আৰু ৰাসায়নিক বিক্ৰিয়া ঘটা মানে আমি কি বুজিম? যে ৰাসায়নিক বিক্ৰিয়া ঘটা মানে এটাই বুজিম, য'ত কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এটা নতুন পদাৰ্থৰ সৃষ্টি হৈছে, তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি আমি ক'ব পাৰিম। এইটো ধুনীয়াকৈ নোট ডাউন কৰি লোৱা, চাবা তোমালোকৰ কাৰণে লেচনটো সহজ হৈ পৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাঠটিত থকা কাৰ্যকলাপ 1.1। কাৰ্যকলাপ 1.1 তোমালোকে নিশ্চয় মন কৰিছা। কি হৈছে? আমি এডাল মেগনেছিয়াম সূতাৰ বালিয়া কাগজেৰে ঘঁহি আমি তাক এটা বাৰ্ণাৰত জ্বলাই দিছো। আমি জ্বলাই দিলে কি কি পৰিৱৰ্তন দেখিম? আমি কি কৰিছো? মেগনেছিয়াম ফিটা এডালক বালিয়া কাগজেৰে মোহাৰিছো, মোহাৰি পেলাই আমি কি কৰিছো? অক্সিজেনৰ পৰিৱেশত আমি জ্বলাই দিছো, মানে বাৰ্ণাৰ এটাত আমি জ্বলাই দিছো। জ্বলাওঁতে আমি অক্সিজেন গেছ ফায়াৰ কৰি দিওঁ। ঠিক আছে, সেইকাৰণে ক'লো অক্সিজেনৰ পৰিৱেশত আমি জ্বলাই দিছো। এতিয়া জ্বলাই দিয়াতে আমি কি পালো? কি কি পৰিৱৰ্তন আমি দেখা পালো? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ প্ৰায় এক্টিভিটি বেছড কুৱেশ্যন অহা যায়। যে মেগনেছিয়াম ফিটাডালক আমি বায়ু পৰিৱেশত আমি জ্বলাই দিছো। মেগনেছিয়াম এই ফিটাডালক আমি বায়ু পৰিৱেশত জ্বলাই দিছো। আমি কি কি পৰিৱৰ্তন ঘটি দেখা পাম আমি যেতিয়া মেগনেছিয়াম ফিটাডালক আমি জ্বলাই দিছো? ঠিক আছে, প্ৰথম কথাটো আমি জ্বলাই দিওঁতে কি হ'ব? মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব। উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব মেগনেছিয়ামৰ ফিটাডাল। তাৰপিছত আমি কি পাম? মেগনেছিয়াম অক্সাইডৰ আমি পাউডাৰ পাম। মেগনেছিয়াম অক্সাইডৰ আমি পাউডাৰ পাম। গতিকে এই কথাখিনি তোমালোকে নোট কৰি ল'ব লাগিব যে পৰীক্ষাত ইয়াৰ পৰা হয়তো তোমালোকৰ এটা এক্টিভিটি বেছড কুৱেশ্যন আহি যাব, যে ক'ব যে যদু নামৰ ল'ৰা এটাই মেগনেছিয়াম ফিটাডালক বালিয়া কাগজেৰে মোহাৰি কি কৰিছে? অক্সিজেনৰ পৰিৱেশত তাক জ্বলাই দিছে। তলৰ কোনটো পৰিঘটনা আমি দেখা পাম? তোমালোকৰ হয়তো এতিয়া MCQটো দি দিব পাৰে যে কোনোবা আমাৰ মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব, লগতে আমি কি পাম? মেগনেছিয়াম অক্সাইডৰ আমি পাউডাৰ পাম। ঠিক আছে নে? এই কথা দুটা মনত ৰাখিলে তোমালোকৰ
ইয়াৰ পৰা যি কুৱেশ্যনে নহওক তোমালোকে পৰীক্ষা কৰিব পাৰিলে গতিকে এনেদৰে কাম কৰিবা ঠিক আছে মই ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পাঠ্যত থকা কাৰ্যকলাপ 1.3 1.2 টো আমি ডিছকাছন 1.3 পিছতে আমি কৰিম গতিকে তোমালোকে এতিয়া 1.3 টো জানি দিয়া 1.3 টো একেবাৰে ইজি এটা কাৰ্যকলাপ ইয়াৰ পৰা আগতে কুৱেশ্যন এটা দেখা গৈছে আমি কি কৰিছো এটা কনিকেল ফ্লাস্কত কেইটুকুৰমান জিংক লৈছো জেড লৈছো জিংক জেড টু হয়নে আমি জিংক লৈছো কনিকেল ফ্লাস্কত আমি কেইটুকুৰমান জিংক লৈছো ঠিক আছে জিংক লৈ পেলাই আমি তাত ডাইলুট সালফ্রিক অ্যাসিড বা আমি ডাইলুট HCl মানে হাইড্রোক্লোরিক অ্যাসিড আমি দিব পাৰো নহলে সালফ্রিক অ্যাসিড দিম আমি যদি জিংকত আমি প্ৰথমতে সালফ্রিক অ্যাসিড দিও তেতিয়াহলে আমি কি পৰিঘটনা দেখা পাম আমি কি চেঞ্জেছ আমি দেখা পাম এইটো আহি থাকে তোমালোকক কোৱেশ্যন আহিব যে এটা কনিকেল ফ্লাস্কত জিংকৰ কেইটুকুৰমান ফুটিয়া লোৱা হৈছে আৰু তাত জৰু নামৰ ল'ৰা এটাই সালফ্রিক অ্যাসিড লাহে লাহে ঢালি দিছে তলত কোনটো পৰিৱৰ্তন তোমালোকে দেখা পাবা বা কোনটো গেছৰ উৎপত্তি দেখিবা যেতিয়া জিংকত আমি সালফ্রিক অ্যাসিড এড কৰো বা হাইড্ৰোক্লোৰিক এসিড এড কৰো তেতিয়াহলে আমি কি পাম কোনটো গেছৰ উৎপত্তি হ'ব হাইড্ৰোজেন গেছৰ উৎপত্তি হ'ব এই হাইড্ৰোজেন গেছৰ এই কথাটো মনত ৰাখিবা এই কথাটো কোৱেশ্যন আগে পিছে অহা আমি জিংক ধাতুত আমি কি কৰিছো ডাইলুট সালফ্রিক এসিড এড কৰিছো দি দিছো খালি দিছো এতিয়া আমাৰ কি হৈছে হাইড্ৰোজেন গেছ আৰু জিংক সালফেট উৎপত্তি হৈছে আৰু মেইনলি হাইড্ৰোজেন গেছৰ কথা ঠিক আছে কোনটো গেছৰ উৎপত্তি হয় ঠিক একেদৰে আমি জিংকত যদি আমি ডাইলুট হাইড্ৰোক্লোৰিক এসিড যোগ কৰো তেতিয়াও কি হ'ব আমাৰ হাইড্ৰোজেন গেছৰে উৎপত্তি ঘটিব গতিকে এই কথাকেইটা তোমালোকে নোট কৰিবা পৰিৱৰ্তনসমূহ মই অলৰেডি কৈছো পৰিৱৰ্তনসমূহ হৈছে কি হাইড্ৰোজেন গেছৰ উৎপত্তি হ'ব লগতে জিংক সালফেট আৰু কি হ'ব যদি আমি সালফ্রিক এসিড দিও জিংক সালফেট হ'ব যদি আমি HCl দিও তেতিয়াহলে কি হ'ব জিংক ক্লোৰাইড বা হাইড্ৰোজেন গেছৰ উৎপত্তি ঘটিব এই কথাকেইটা তোমালোকে নোট কৰিবা চাবা এনেকৈ যদি তোমালোকে পঢ়া পৰীক্ষাত অহা প্ৰত্যেকটো কুৱেশ্যনে কৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম কি কাৰকৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে তাক নিৰ্ণয় কৰিব পাৰি এতিয়া আমাৰ এই পাঠটোত বহুকেইটা ৰাসায়নিক বিক্ৰিয়া দিয়া আছে গতিকে কিছুমান ৰাসায়নিক বিক্ৰিয়াত আমি দেখা পাম অৱস্থাৰ পৰিৱৰ্তন কিছুমানত দেখা পাম আমি উষ্ণতাৰ পৰিৱৰ্তন কিছুমানত দেখা পাম আমি ৰঙৰ পৰিৱৰ্তন আৰু কিছুমানত দেখা পাম আমি গেছৰ উৎপত্তি এতিয়া তোমালোকে যদি মন কৰা তেতিয়াহ'লে ইয়াৰ আগৰ যিটো আমি 1.3 এক্টিভিটি পঢ়িছিলো তাত আমি কি কৰিছিলো জিংকৰ টুকুৰাত যদি আমি ডাইলুট সালফ্রিক এসিড এড কৰো তেতিয়া কি পৰিৱৰ্তন আমি দেখা পাম কি পৰিৱৰ্তন দেখা পাইছিলো তাতে আমি সাধাৰণতে আমাক দেখা দিছিলে কি হাইড্ৰোজেন গেছৰ উৎপত্তি হৈছিল গতিকে গেছৰ উৎপত্তি ঘটিছে গতিকে গেছৰ উৎপত্তি ঘটিলেও আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটাৰ আমি প্ৰমাণ পাব পাৰোঁ গতিকে তোমালোকক সুধিব তলৰ কোনটো পৰিৱৰ্তনৰ ৰাসায়নিক বিক্ৰিয়া ঘটা নাই বা ঘটিছে গতিকে এই কাৰকসমূহৰ কথা যদি আমি ভালদৰে জানি লওঁ তেতিয়াহ'লে এই কাৰকসমূহৰ সহায়তে আমি ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই তাক নিৰ্ণয় কৰিব পাৰিম ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল কি কাৰকৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে তাক নিৰ্ণয় কৰিব পাৰি আমি কি পালো অৱস্থাৰ পৰিৱৰ্তনৰ সহায়ত আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে তাক নিৰ্ণয় কৰিব পাৰিম ৰঙৰ পৰিৱৰ্তন যদি ঘটে ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি ক'ব পাৰিম তাৰপিছতে গেছৰ উৎপত্তি যদি হয় গেছৰ উৎপত্তি ঘটাটো অলৰেডি আমি কৰিছো মানে গেছৰ উৎপত্তি যদি ঘটে তেতিয়াও আমাৰ ৰাসায়নিক বিক্ৰিয়া এটা ঘটা বুলি আমি ক'ব পাৰিম লগতে উষ্ণতাৰ পৰিৱৰ্তন যদি হয় তেতিয়া আমাক ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে বুলি আমাক প্ৰমাণ দিয়ে এতিয়া নোট ডাউন কৰি ল'বা খুব ইম্পৰ্টেণ্ট হয় হয়তো পৰীক্ষাত সুধিব যে কি কাৰকৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নাই তাক নিৰ্ণয় কৰিব পাৰোঁ এই কথাকেইটা তোমালোকে যদি দেখি লোৱা পঢ়া তেতিয়াহ'লে নিশ্চয় কুৱেশ্যন চল্ভ কৰিব পাৰিবা ঠিক আছে গতিকে এইদৰে ভিডিঅ'সমূহ আমি বনাই গৈ থাকিম তোমালোকে কি কৰিবা যিবিলাকে চাবলৈ আৰম্ভ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ গতিকে তোমালোকক উৎসাহ পালে নিশ্চয় মই ভিডিঅ'সমূহ এনেদৰে বনাই যাম আৰু এটা কথা মই এক্সপিৰিয়েঞ্চ দিব পাৰোঁ আজি বহু বছৰ ধৰি মই টিচিং ক্ষেত্ৰত জড়িত হৈ আছোৱেই গতিকে এনেদৰে ভিডিঅ' বনোৱা নাই কিন্তু এনেদৰে নোট দি পেলাই বহুখিনি ছাত্ৰ ছাত্ৰীয়ে 100% পৰীক্ষা কৰিব পাৰিছে গতিকে এইদৰে পঢ়োঁ এইদৰে নোট দিওঁ তেওঁলোকে কষ্ট কৰে নিজকে কষ্ট কৰে মই দিয়াখিনি সুন্দৰকৈ পঢ়ে তেওঁলোকে কুৱেশ্যন প্ৰভাইড কৰোঁ পঢ়ে আৰু তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হৈছে তোমালোকে যদি এইদৰে নোট কৰি যোৱা মই কোৱা কথাখিনি যদি লিখি যোৱা সেইমতে পঢ়া চাবা এটা কুৱেশ্যনে তোমালোকৰ একেমত থাকি নাহে এতিয়া মই এটা কথা তোমালোকক এক্সপিৰিয়েঞ্চ কৰোঁ তোমালোকক মই এইটো চেপ্টাৰ বুজাই দিম
কমপ্লিট এনেদৰে বুজাই দিম। তোমালোকে এটা কাম কৰিবা, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ল'বা, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লৈ মই যিখিনি নোট পঢ়াইছোঁ, যিখিনি দিছোঁ, সেই কথাখিনি তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ সেইখিনি নলেজ লৈ পেলাই চল্ভ কৰিবলৈ চাবা, প্ৰত্যেকটো কুৱেশ্যনে কৰিব পাৰিবা। এটা কুৱেশ্যনো এৰি নিদিয়া। গতিকে কি কৰিব লাগিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব লাগিব। কাটি কাটি চালে কিন্তু বুজি নাপাবা। আৰু বহীত কথাখিনি নোট ডাউন কৰি যাব লাগিব। তেতিয়া চাবা 100% নম্বৰ পাবলৈ সক্ষম হ'বা।